वेलकाम टू आवर यूट्यूब चेनेल अंशुरागिना क्रिएशनলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো, বহুত দিনৰ বিৰতিৰ পিছত। সো আজি মই এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবিলো। মোৰ বাৰ্থডে দিনানো কি হৈছিল কি নাই হোৱা আপোনালোকক আজি মই দেখুৱাম। মোৰ বাৰ্থডে দিনা এটি বহুত সুন্দৰ মুহূৰ্ত আমি পাৰ কৰিছিলো। ডে পাতিছিলো ঘৰত। মোৰ মা দেউতা, মোৰ ভণ্টি, বৰমা, ভাইটি, মামা, আইতা সকলো আছিল মোৰ বাৰ্থডে দিনা। মোৰ হাজবেণ্ডো আছিল। বহুত ভাল লাগিছিল সেই মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেওঁলোকে যাতে আমাৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰে, তেতিয়াহে আমাৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। সো এতিয়া আগবাঢ়ো, আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ তিনিজনী বাই ভনীৰ যাতে চেনেলটো ধুনীয়াকৈ আগবাঢ়ি যায়। আপোনালোকে চাই থাকক এতিয়া অঞ্চুৰাগিনা ক্ৰিয়েশ্যন। এইটো হৈছে মোৰ বাৰ্থডেৰ কেক আৰু মোৰ বাৰ্থডে কেকটো বনাইছে ধুনুলি আৰু মুনুলিয়ে। ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ আইচিং কৰিছে। খাবলৈ খুব টেষ্ট হৈছিলে, খুব ভাল লাগিছিলে খাই, সকলোৱে ভাল পালে। साल भर में सबसे प्यारा होता है एक दिन, सौ दुआएं दे रहा दिल तुमको आज के दिन। I wish you এয়া মোৰ বঙহৰদেউ, স্বামী, হাজবেণ্ড। happy happy birthday, happy birthday, happy happy birthday to you. I wish you happy happy birthday, happy birthday, happy happy birthday to you. I wish you happy happy birthday, happy birthday, happy happy birthday to you. এয়া মোৰ দেউতা, মোৰ মৰমৰ দেউতা, লাভ ইউ। এয়া মোৰ মা, মোৰ অতিকৈ মৰমৰ মোৰ জন্মদাত্ৰী মা। লাভ ইউ মা। Happy birthday to you. I wish you happy happy birthday, happy birthday, happy happy birthday to you. এয়া মুনুলি, মোৰ মৰমৰ মুনুলি। আৰু এয়া আমাৰ থুলুকি বৰমা। तेरी अब तो यही आरज़ू है मेरी, एक इशारा। এয়া আকৌ মোৰ সৰু ভণ্টি ধুনুলি। আৰু এয়া মোৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ মোৰ ভাইটি কাকু ভাইটি। এয়া আইতা মা। মই বাৰ্থডে বুলি, মোৰ জন্মদিন বুলি আইতা মাৰ পৰা অকণমান আশীৰ্বাদ ল'লোঁ। এই শাড়ীখন মোক মোৰ হাজবেণ্ডে বাৰ্থডে বুলি মৰমতে দিছে। আপোনালোকে কেনেকুৱা পাইছে কমেণ্টছত জনাব। শাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, মোৰ মনটো ভাল লাগিব। এয়া অগি মাইনা, মোৰ মৰমৰ অগি মাইনা। মনৰ দুখত এনেকৈ শুই আছে চকীখনত হেঁচা দি। চবেই ফূৰ্তি কৰিছে, কি কৰিব পৰা নাই কাৰণ তাক বান্ধি থোৱা আছে। এয়া আকৌ সকলোৰে ডান্স। চবেই কেক কাটি হোৱাৰ পিছত কিনো কৰিম বুলি ভাবি সকলোৱে এপাক বোলো নাচিয়ে দিওঁ, সেইটোৱে বেষ্ট হ'ব সেইবুলি ভাবি অকণমান ফূৰ্তি কৰিলোঁ। আহকচোন চাওঁ।
ব্লগ হৈ গৈছে। সকলোৰে অনুৰোধত আমি দুয়োৱে এপাক নাচিলোঁ। এনেই অকণমান আৰু চবেই অনুৰোধ কৰাৰ কাৰণে। এয়াই আছিল আজিৰ ভিডিঅ'ৰ কিছু মুহূৰ্ত, মোৰ বাৰ্থডেৰ কিছু মুহূৰ্ত। আপোনালোকে কেনেকুৱা পালে, কি কথা, গোটেইখিনি আমাক কমেণ্টছত জনাব। আৰু এনেকুৱা ভাল লগা আপোনালোকৰ কাৰণে ভাল আমি ভিডিঅ' আগবঢ়াই থাকিম। এটা ভিডিঅ' আপোনালোকে দেখি থাকিব, ব্লগ দেখি থাকিব। এতিয়া আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট আৰু এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আৰু আমাৰ এই অঞ্চুৰাগিনা ক্ৰিয়েশ্যন চেনেলৰ পৰা। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। প্লিজ প্লিজ প্লিজ। আজিলৈ বাই।